গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই এইটো চেনেলৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আমিও ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি ভিডিঅ'টো আকৌ ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ। এয়া মই চাকি বন্তি জ্বলাই এতিয়া মই চাহ খাব লৈছোঁ। আজি আপোনালোকক কিবা বেলেগ ভিডিঅ' এটা দেখুৱাবৰ চেষ্টা কৰিম। বেলেগ কি জানেনে, আমাৰ কাষৰ খুৰীমাৰ ছোৱালীজনীৰ বিয়া আছে। তাইৰ আজি জুৰুন হয়, তো জুৰুনৰ নিয়মবিলাক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু তাইক কইনা সাজাই দিম। মই কৰিছোঁ গোটেইখিনি ভিডিঅ' নবনাওঁ কাৰণ বহুত টাইম লাগিব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে টেম্পৰাৰীখিনি আপোনালোকক দেখাইছোঁ। যিমানখিনি চবখিনি দিব লাগিব ভিডিঅ'টোত, সেইকাৰণে আধা আধি দেখাইছোঁ। চাবচোন কেনেকুৱা হয়। তাইক আধা আধি মোৰ হৈয়ে গ'ল। মুখৰ টাচ চাপ আৰু চুলি এতিয়া মাত্ৰ লিপষ্টিক আৰু কাজল ফটা আৰু সেন্দুৰ দিব আছে আৰু কাপোৰযোৰ পিন্ধাব আছে। সেইখিনি ভাষাত হৈ যাব। কেনেকুৱা হৈছে জনাবচোন, ভাল লাগিছে নে বেয়া লাগিছে। আৰু আহি গ'ল ফাইনেল লুক তাইৰ। এতিয়া আকৌ দৰা ঘৰৰ মানুহ আহিব ধৰিছে, তাত যাব ওলাইছোঁ মই। এনেই দেখালোঁ আপোনালোকক অলপমান কৰিছোঁ।
আপলোড দিয়ক দে আপলোড দি একদম সেইটো কৰি সেইটো গুচি দি মোটামুটি জোৰোণ দিয়া হৈয়ে গ'ল এতিয়া যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিঅ'টোত কোনোবা নতুনকৈ চাই আছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিম মোটামুটি জোৰোণ দিয়া হৈয়ে গ'ল আৰু লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই